নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য দিনৰ দৰে ময়ো আজিও আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাব যে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে অৰুণোদয় আঁচনিৰ বিষয়ে জানিব পাৰিব আৰু মহিলা বিধৱা পেঞ্চন আৰু বৃদ্ধ আঁচনি আৰু বুঢ়া পেঞ্চন আঁচনি, PM কিষাণ আঁচনি, বিকলাংগ পেঞ্চন আঁচনি, শহীদ কোৰ সাৰ্বজনীন পেঞ্চন আঁচনি ইত্যাদি যিবিলাক আঁচনি আছে অসমত, যিবিলাক আঁচনিৰ জৰিয়তে আপুনি পইচা পায়, সকলো মানে যিমান দূৰ পাৰোঁ যিকেইটা পাৰোঁ এইকেইটাৰ আঁচনিৰ বিষয়ে মই আজি আপোনালোকৰ মাজলৈ আলোচনা কৰিম। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে তাৰমানে গোটেইকেইটা আঁচনি কোনটো আঁচনিত আপুনি অন্তৰ্ভুক্ত হৈ আছে বা এইটো আঁচনিৰ পইচা আপুনি আজি পাব নেকি। আপোনালোকে ঠিকেই দেখিছে থাম্বনেইলত যে আজিয়ে আপোনালোকে এই পইচা পাই যাব। কেনেকৈ পাব যে প্ৰত্যেকটো মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট DBTৰ জৰিয়তে আপোনাৰ একাউণ্টত পইচা সোমাই দিয়ে। তো গতিকে আপোনালোকৰ পোনপ্ৰথমৰ বাবে মই অৰুণোদয় আঁচনিৰ বিষয়ে আলোচনা কৰিম। অৰুণোদয় আঁচনি যিসকলে পাই আছে, পইচা পাই আছে, তেওঁলোকৰ বাবে চাব আজি জানুৱাৰী মাহৰ 10 তাৰিখ। তো গতিকে আপোনাৰ একাউণ্টত আজি 1250 টকা আপোনাৰ একাউণ্টত সোমাই যাব। তো আপোনালোকে যি অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া যিসকলে কৰিছিল তেওঁলোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, এতিয়ালৈকে পঞ্চায়তত ফৰ্মবোৰ লৈ আছে, গতিকে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই আপোনালোকে আবেদন কৰি ল'ব। নতুন হিতাধিকাৰী 10,40,000 মানুহক অসমত অৰুণোদয় আঁচনিৰ স্কিমত মানে অন্তৰ্ভুক্ত কৰিব। তো গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ আবেদন এতিয়ালৈকে কৰা নাই আপোনালোকে অতি সোনকালে কৰি লওক। আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ পইচা পাই আছে বা আপুনি আগতে পাইছে এতিয়া বন্ধ হৈ আছে, তেনেহ'লে আপুনি কি কৰিব লাগিব যে আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো DC অফিচ আছে তাতে যাই আপুনি যোনটো একাউণ্টত পইচা পাইছিল 1250 টকাকৈ, সেইটো একাউণ্টত লৈ আপুনি ডাইৰেক্ট DC অফিচত যাওক, যাই চেক কৰক আপুনি কিয় পইচা পোৱা নাই, তাৰ বাবে আবেদন কৰি লওক। কাৰণ এইটো বাৰী বাৰী গৈ প্ৰত্যেক বছৰে মানে বাৰী গৈ লাষ্টত 3,000 টকা অসম চৰকাৰে দিব বুলি ঘোষণা কৰিছে। তো আপোনালোকে পাইছে বন্ধ হৈ আছে, আপোনালোকে এইটো ঠিক ঠাক কৰি লওক। আৰু অৰুণোদয় আঁচনি যিবিলাক নতুন হিতাধিকাৰী আছে আবেদন কৰিছে সেইবোৰ কেতিয়া পইচা পাব আৰু কেনেকৈ পাব বা আপোনালোকৰ নামটো লিষ্টত আছেনে নাই, এনেকুৱা যদি ভিডিঅ' মানে লিষ্টত আছেনে নাই আপুনি যদি জানিব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। কাৰণ এইটো ভিডিঅ'ৰ জৰিয়তে এইটো চেনেলৰ জৰিয়তে অৰুণোদয় আঁচনিৰ বিষয়ে নতুনকৈ যি আহে সেইটো আপডেট দিয়া হয়। তো আপুনি যদি নতুনকৈ আবেদন কৰিছে এতিয়া কোনটো মাহৰ পৰা পইচা পাব বা আপোনাৰ লিষ্টত নামটো আছে নেকি, সেইকাৰণে আপুনি আপোনাৰ মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, সকলোৰ আগত আপুনি জানিব পাৰিব। তো মহিলা বিধৱা আৰু নেক্সটটো আঁচনি আহিছোঁ মহিলা বিধৱা পেঞ্চন যোজনা। যিসকল মহিলা বিধৱা হয় সেইসকল মহিলাৰ একাউণ্টত যি 300 টকাকৈ যায়, প্ৰত্যেকটো মাহৰ 10 তাৰিখে 300 টকাকৈ দি আছে চৰকাৰে। সেইসকল মহিলাৰ বাবে ভাল খবৰ কি, যদি আপুনি বিধৱা মহিলা হয় তেনেহ'লে আপোনাৰ অৰুণোদয় আঁচনিৰ স্কিমত আপুনি অন্তৰ্ভুক্ত হ'ব। এইটো যদি আপুনি মানে আধাৰ কাৰ্ড আৰু ভোটাৰ ID কাৰ্ডৰ সৈতে যিটো লিংক কৰিব লাগে, সেইটো আপোনালোকে ডকুমেণ্টছটো পঞ্চায়তৰ যিটো ছেক্ৰেটাৰী হয় বা পঞ্চায়ত ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰি আপোনালোকৰ যি বিধৱা পেঞ্চন 300 টকাকৈ পায়, এতিয়া আপুনি 1250 টকাকৈ পাব। গতিকে আপোনাৰ পঞ্চায়তত যাই আপুনি বিধৱাৰ যিটো পেঞ্চন পায় আপোনালোকে কওক যে মই প্ৰত্যেকটো মাহত 300 টকাই পায়, এতিয়া মই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচাৰোঁ। ডাইৰেক্ট আপোনাক এইটো দিবই লাগিব, পঞ্চায়তৰ ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰি ল'ব, আপোনালোকে এইটো 1250 টকাকৈ পাব, 300 টকাৰ সলনি। বৃদ্ধ পেঞ্চন যিটো আছে যে 250 টকা, সেইটো আজি আপোনাৰ একাউণ্টত পইচা সোমাই যাব
250 টকাকৈ প্ৰত্যেকটো মাহৰ যেনেকৈ চৰকাৰী চাকৰিয়াল মানুহক যিটো প্ৰত্যেকটো মাহৰ 10 তাৰিখৰ ভিতৰত পইচাবিলাক 10 তাৰিখত দিয়ে, তেনেকুৱা বৃদ্ধ পেঞ্চনো আপোনাৰ একাউণ্টত ডাইৰেক্ট 10 তাৰিখৰ মূৰত আপোনাৰ একাউণ্টত পইচা জমা কৰে। তো গতিকে বৃদ্ধ আঁচনিৰ পইচাও আজি পাব। এনেকুৱা বুঢ়া পেঞ্চন আছে, যিটো বুঢ়া পেঞ্চনৰ পইচাও পায়। আৰু PM কিষাণৰ আঁচনিৰ বিষয়ে মই জনাম আজি। PM কিষাণৰ 13 নম্বৰ যিটো কিস্তি আছে আপোনালোকে পাব, কিন্তু আপোনালোকৰ যিটো ষ্টেটাছ আপোনালোকে চাইছে নাই, মই কিন্তু বহুত ভিডিঅ' এইটো চেনেলৰ জৰিয়তে মই বনাই দি আছোঁ PM কিষাণৰ বিষয়ে। PM কিষাণৰ যিটো আপোনালোকে 2000 টকা 4 মাহৰ মূৰে পাই আছে, সেইটো কিন্তু মই বাৰে বাৰে কৈ আছোঁ আধাৰ লিংক কৰিব লাগিব আপোনাৰ একাউণ্টৰ লগত। যদি আপোনাৰ লগত আধাৰ লিংক হৈছে তথাপিও কিন্তু আপুনি চেক কৰিব, DVD লিংক বুলি আছে এটা ছিষ্টেম, সেই DVD লিংকটো আপোনাৰ একাউণ্টত হৈছে নেকি, নহ'লে কিন্তু আপুনি সকলো কিস্তিৰ পৰা বঞ্চিত থাকিব PM কিষাণৰ পৰা। আপুনি ষ্টেটাছটো চাই লওক, আপোনাৰ যিটো একাউণ্টত পইচা পাইছে সেইটো একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই আপুনি চেক কৰক। আপোনাৰ PM কিষাণৰ যিটো গুগলত মোবাইলৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব। মোবাইলৰ জৰিয়তে যদি আপুনি চাই তেনেহ'লে গুগলত চাৰ্চ কৰিব pmkishan.in Assam বা pmkishan.gov.in মাৰিলেও হ'ব। তো বা PM কিষাণ ষ্টেটাছ বুলি ডাইৰেক্ট চাৰ্চ কৰিলে আপোনালোকৰ ID নাম্বাৰ ডাইৰেক্ট PM কিষাণ পৰ্টেল খুলিব। আপুনি ID নাম্বাৰ দি আপোনাৰ নামটো সলনি যি ষ্টেটাছ আছে আপোনাৰ PM কিষাণৰ ইলিজিবল নাই, আপোনাৰ লেণ্ড ৰেকৰ্ড ছেটিং হৈ আছে নে নাই, তাৰপিছত আপুনি ইলিজিবল হয় নে নাই, আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাইড আছে নে নাই, এইবিলাক সকলো ইত্যাদি ডিটেইলছ আপুনি ষ্টেটাছত চাব, আপুনি চেক কৰিব। গতিকে আপুনি যদি এতিয়ালৈকে আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, অতি সোনকালে লিংক কৰি লওক আৰু অতি শীঘ্ৰেই মানে আপুনি আপোনাৰ PM কিষাণৰ যি টকা পায় 12 নম্বৰ 13 নম্বৰ কিস্তি, এইবিলাক আপুনি আপোনাৰ একাউণ্টত সোমাই যাব। গতিকে এতিয়ালৈকে যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই আপুনি অতি সোনকালে কৰি লওক। আপোনাৰ 12 নম্বৰ 13 নম্বৰ কিস্তি যি আছে এইটো মাহতে আপোনাৰ 15 পৰা 20 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টত ডাইৰেক্ট সোমাই যাব। তো PM কিষাণৰ বিষয়ে যদি আৰু মই মানে বহুত কেইটা ভিডিঅ' এইটো চেনেলত দিছোঁ, যদি আৰু কিবা জানিব লগা আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই জনাই দিম। কিবা যদি আপোনাৰ ভুল ত্ৰুটি থাকে, যদি আপুনি কৰিব পৰা নাই মোৰ কমেণ্ট বক্সত জনাব, মই কৰি দিম বা মই জনাই দিম কি কৰিব লাগে। বিকলাংগ পেঞ্চন আঁচনি, যিবিলাক মানুহ বিকলাংগ ডিজাবলি হয় তেওঁলোকৰ একাউণ্টত যি 1000 টকা সোমায়, সেইটো একাউণ্টত আজি আপোনাৰ সেইটো একাউণ্টত যদি আপুনি ডিজাবলি বিকলাংগ মানুহ হয়, যদি আপুনি আঁচনি পাই আছে পইচা, আজি আপোনাৰ একাউণ্টত 1000 টকা আপোনাৰ একাউণ্টত সোমাই যাব। তো শহীদ কোঁৱৰ সাৰ্বজনীন পেঞ্চন যোজনা, যিটো মাহে 250 টকাকৈ পায়। তো ফ্ৰেণ্ডছসকল, আপোনালোকৰ ঘৰত যদি শহীদ কোঁৱৰ সাৰ্বজনীন আঁচনিৰ যদি মানুহ আছে বা আঁচনি এইটো পাই আছে, তেনেহ'লে আপোনাৰ একাউণ্টত কি কৰিব, আজি আপোনাৰ একাউণ্টত 2023 জানুৱাৰী মাহত এইটো আজি 10 তাৰিখ হয়, এইটো আজিৰ দিনত আপোনাৰ একাউণ্টত ডাইৰেক্ট আপোনাৰ 250 টকাকৈ পাই যাব। তো এই 250 টকা যে পায় এই শহীদ কোঁৱৰ আঁচনিৰ জৰিয়তে, এইটো যদি মহিলা মানুহ হয় শহীদ কোঁৱৰ সাৰ্বজনীন আঁচনি, এইটো একাউণ্টত 1250 টকাকৈ পাব যদি আপোনালোকে এই অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব। নেক্সটত অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হৈ যাব, একো নাই, কিন্তু তথাপিও আপোনালোকে পঞ্চায়ত ছেক্ৰেটাৰীৰ লগত কথা পাতি আপোনালোকে এইটো আঁচনি যিটো পায় কি কয় শহীদ কোঁৱৰ সাৰ্বজনীন আঁচনি, এইটো আপুনি অন্তৰ্ভুক্ত কৰি লওক অৰুণোদয় আঁচনিৰ ভিতৰত। তো অৰুণোদয় আঁচনিৰ জৰিয়তে যদি আপোনালোকে এইটো থাকে তেনেহ'লে আপুনি কি কৰিব, 1250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পাই যাব ডাইৰেক্ট আপোনাৰ একাউণ্টত। তো আপোনালোকে সকলো ডিটেইলছ জানিলে কোনটো একাউণ্টৰ পইচা আজি সোমাব মই ডাইৰেক্ট কৈ দিছোঁ যে অৰুণোদয় আঁচনিৰ পইচা সোমাব, মহিলা বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব, বুঢ়া পেঞ্চন আঁচনিৰ টকা সোমাব, তাৰপিছত PM কিষাণৰ টকা 15 পৰা 20 তাৰিখৰ ভিতৰত সোমাব, বিকলাংগ পেঞ্চন আঁচনিৰ টকা সোমাব, শহীদ কোঁৱৰ সাৰ্বজনীন পেঞ্চন যোজনা আঁচনি পইচা আজি সোমাব। তো ফ্ৰেণ্ডসকল, আপুনি যদি মোৰ এই চেনেলটো ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ভিডিঅ' মই সদায় কৰি থাকোঁ। আৰু যিকোনো পেঞ্চন গভ স্কিম, যিকোনো আঁচনিৰ বিষয়ে এইটো চেনেলত আপডেট দিয়া হয়, নতুন নতুন আঁচনিৰ বিষয়ে। তো আপুনি যদি নতুন নতুন আঁচনিৰ বিষয়ে জানিব বিচাৰে বা আগতীয়াকৈ আবেদন কৰিব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব।